নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মই আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁহে। 12:30মান বাজিবৰে হ'ল। কাম বন কৰিলোঁ আজি যথেষ্ট, পৰ্দা কাপোৰ ধুলোঁ, এইবোৰ বিচনা চাদৰ, ঘৰ দুৱাৰ মুচি আজৰি হৈ ল'লোঁ পূৰা খাই বৈ। তাৰপৰা ষ্টাৰ্ট কৰিছোঁ। আজিনো মই কি কৰোঁ আপোনালোকে চাই থাকিব ভ্লগটো। বান্ধৱীসকল, এয়া মই যে লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা কিটচেন ৰেকডাল, এইডাল এনেকৈ ইয়াতে ফিটিং কৰি দিছোঁ আৰু এইপিনে বেচিনটোৰ ওপৰতে। কেনেকুৱা লাগিছে জনাবচোন। এতিয়া কঁঠাল খোৱা হ'ব। খাম আৰু এতিয়া কঁঠাল, চাই থাকিব ভ্লগটো। এই তলত এখন পাৰি লৈছে পুৰণা কেলেণ্ডাৰ, লেতেৰা নপৰিবলৈ। মই চিপছ খাই আছোঁ। এয়া পূৰা কঁঠাল ফালি মেলি ৰেডি। এতিয়া আৰু খাম আৰু। দেখিবলৈতো বহুত টেষ্টি লাগিছে, সৰু সৰু ফুটা। মই নাই চোৱা আৰু, মানুহজনে ৰেডি কৰিছে। মই আৰু আঠা নলগাওঁ হাতত। এইপিনে প্ৰথমে গামলাটোত থৈ লওঁ আৰু উলিয়াই মেলি থৈ লৈছে। কঁঠাল খাইছে নাই বাৰু আপোনালোকে? জনাবচোন। বতৰৰ ফল খাব লাগে। এইপিনে আজি তিনিচুকীয়া পিনে বতৰটো বাৰু আজি ঠাণ্ডা, ইমান এটা ৰ'দ দিয়া নাই, গৰম নাই। আজি খাই মজা লাগিব। ফুটাটো বৰ সৰু সৰু একেবাৰে, কঁঠাল গুটিটো অকণমানি অকণমানি ওলাব। এয়া ভালেই বাৰু খাবলৈ, তেও ইমান এটা মিঠা নহয়। কাপোৰ ধোৱা নাই শুকোৱা, ভালদৰে শুকালে যেনিবা, তেও সেমেকা ভাৱ এটা আছে, ৰ'দটো ভালদৰে দিয়া নাই। এইপিনে চাওকচোন, আকাশখন ইমান ধুনীয়া লাগিছে। মই চায়ে থাকোঁ আকাশখন এনেকৈ ধুনীয়া হৈ থাকিলে, বহুত ভাল লাগে চাই। একেবাৰে পূৰা শুকুলা, তাৰপৰা নীলা। ভণ্টিয়ে বনাইছে আটাৰ পিঠা। আটাৰ পিঠা বুঢ়া বনাই আছে, আজি বনাই আছে। বন্ধু বান্ধৱীসকল, আজি মই এয়া বনাম ৰাতি সাজৰ কাৰণে জালি কোমোৰা। তাৰপৰা এইপিনে দালি আৰু জালি কোমোৰা বনাম। এইপিনে চব ৰেডি কৰি দিছোঁ, জলকীয়া, পিঁয়াজ, আদা নহৰু পিছা। এইপিনে মই বইল কৰিছিলোঁ টিকিলো, ভাতকেৰেলা 2-4টা বইল কৰিছোঁ। তাৰপৰা এইপিনে কঁঠাল গুটি চাটনি বনাম, আপোনালোকক দেখুৱাম বাৰু মই। সেয়া এতিয়া বনাই লওঁ মই। তেল গৰম হৈ গৈছে আৰু ইয়াতে মই পিঁয়াজখিনি, তাৰপৰা আদা নহৰু পেষ্টখিনি দি দিলোঁ। একেবাৰে সহজ পদ্ধতি আৰু, সকলোৱে জানে। মই দেখুৱাইছোঁ মই কেনেদৰে বনাওঁ। এইপিনে হালধি দি সুন্দৰকৈ লৰাই ল'লোঁ। তাৰপৰা দি দিম মই জালি কোমোৰাখিনি। আপোনালোকে ভাল পায়নে বাৰু জালি কোমোৰা খাই? মোৰ বহুত ভাল লাগে এনেকৈ দালিৰ লগত খাই। ভালকৈ এনেকৈ লৰাই পিনি সকলোবোৰত তেল লাগি যোৱাকৈ। তাৰপৰা ইয়াত দি দিম মই দালিখিনি দি দিম এতিয়া লাহেকৈ। এয়া মই দালি দি দিলোঁ। মই এনেদৰেই বনাওঁ দালিটো আগতেই তেল মাৰি লওঁ আৰু
ভাল লাগে খাই তেনেকৈ। তাৰপৰা এতিয়া দি দিলোঁ মই নিমখ দি ভালদৰে আকৌ এবাৰ লৰাই মই এতিয়া অলপ সিজালে ঢাকন মাৰি থৈ দিম। এইখিনি বইল হৈ গ'ল। এতিয়া মই পানী দি দিছোঁ জোখমতে, অকণমান সৰহকৈ দিছোঁ মানে উতলি অকণমান কমিব লাগিব, ভালদৰে কোমোৰাখিনি সিজিব লাগিব, লগতে দালিখিনিও। এয়া আছিলে ভেন্দি দি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল কোমোৰা জালি আৰু দালি, লগতে ভেন্দি 4টামান দি দিছিলোঁ। এনেকৈ জালি কোমোৰাৰ লগত দালি খাই বহুত ভাল লাগে। চিম্পুল ৰেচিপি আৰু ৰেডি হৈ গ'ল। এপিনে মই এতিয়া পিটিকা কৰিম। ভাতকেৰেলা আৰু কঁঠালগুটি পিটিকাৰ কাৰণে চব ৰেডি কৰি লৈছোঁ। এইপিনে পিঁয়াজ কাটি লৈছোঁ, সেইপিনে আদা সৰু সৰুকৈ কাটি লৈছোঁ, এইপিনে জলকীয়া লৈছোঁ। এতিয়া পূৰা পিটিকাহে কথা আৰু। আপোনালোকে খাই ভাল পায়নে বাৰু কঁঠালগুটি এনেকৈ পিটিকা কৰি খাই? নিমখ দিব লাগিব তাৰ পৰা। মই মিঠাতেল দি লৈছোঁ। পিটিকা বুলি ক'লে কেঁচা মিঠাতেল নিদিলে সোৱাদেই নালাগে। এইপিনে জলকীয়া দুটা ভাঙি দিছোঁ। পিটিকা ৰেডিয়ে হৈ গ'ল। এতিয়া নিমখ দি দিম আৰু জোখমতে। ৰেডি মোৰ পিটিকা। ৰাতি সাজ পূৰা খাবলৈ ৰেডি কৰি লৈছোঁ। এইপিনে দালি কোমোৰা, তাৰপৰা এইপিনে কঁঠালগুটি ভাতকেৰেলা চাটনি। এয়া আজিলৈ ভ্লগটো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।